আছোঁ বৰ্তমান লখিমপুৰ জিলা ১ নং বঙালমৰা এখন আদৰ্শ কৃষি ফাৰ্ম আৰু এই কৃষি ফাৰ্মখনৰ বিষয়ে জানো আহক। মোৰ লগত আছে ৰদালি কৃষি ফাৰ্মৰ গৰাকী আৰু এজন সফল কৃষক আৰু এজন আদৰ্শৱান সকলোৰে আদৰ্শ কৃষক। তো তেখেতক আপোনালোকক মই চিনাকি কৰি দিছোঁ। এখেত হ'ল ৰজত পাও। মই ৰজত পাও, ১ নং বঙালমৰাত মোৰ ঘৰ। আপোনাৰ এই কৃষি ফাৰ্মখনৰ বিষয়ে অলপ জনাওক। ৯৪ চনত মই আৰ্টছ গ্ৰেজুৱেট হয়। সেই সময়ত চাকৰি বাকৰিৰ কাৰণে যথেষ্ট অসুবিধা আছিলে। হয়তো ঠিক সেই সময়ৰ পৰা আমি বুজি উঠিছিলোঁ আৰু নিবনুৱা সমস্যা সম্পৰ্কত আমি কিছু আভাস পাইছিলোঁ। তেতিয়া মই চাকৰিৰ কাৰণে ৰৈ নাথাকি, মই যিহেতু খেতিয়কৰ সন্তান, সৰুৰ পৰা হাল কোৰ বায়ে ডাঙৰ হৈছোঁ, গতিকে কৃষিটোকে মই বৃত্তি হিচাপে ল'বলৈ আগবাঢ়িলোঁ। এই ক্ষেত্ৰত কৃষি সাৰথি নামৰ এখন কিতাপে মোক যথেষ্ট অনুপ্ৰেৰণা জগাইছিলে আৰু সেই তাকে সাৰোগত কৰি মই কৃষি আৰু বাণিজ্যৰ সমন্বয় ক্ষেত্ৰ হিচাপে মোৰ এই ৰদালি কৃষি ফাৰ্মখন মই গঢ়ি তুলিছোঁ। কিমান চনত? মোৰ আৰম্ভ হৈছে ৯৬ চনৰ পৰা। ১৯৯৬ চনৰ পৰা মই কৃষি ক্ষেত্ৰত ভৰ্তি হৈছোঁ আৰু তেতিয়া মই লোকৰ মাটিত খেতি কৰিছিলোঁ, নিজৰ মাটি তেনেকৈ নাছিলে। লোকৰ মাটিত খেতি কৰি এতিয়া মই প্ৰায় ২০-২৫ বিঘাই আছে। এই মাটিখিনি মই নিজাববীয়াকৈ কিনি লৈছোঁ। কিনি লৈ মোৰ এই ফাৰ্মখন সমন্বিত কৃষি ফাৰ্ম হিচাপে মই গঢ় দিছোঁ। এতিয়া মোৰ ফাৰ্মতে ধৰক আপোনাৰ যিটো কেটফিছ হেটচাৰী বুলি কয়, শিঙি, মাগুৰ আৰু কাৱৈ মাছৰ হেটচাৰী প্ৰজেক্ট এটা আছে অনুস্থপীয়াকৈ। আৰু ইয়াৰ যিমানখিনি পোৱালি যোগোৱা সম্পূৰ্ণ টেকন'লজি মোৰ নিজা। আৰু এইটো মই নাম দিছোঁ সংহত পদ্ধতি। আৰু এই পদ্ধতিটো এটা সময়ত চবেই কৰিব লাগিব, যিহেতু পুখুৰী খান্দিবলৈ সকলোৰে মাটি নাই। গতিকে আমি সংহত পদ্ধতিৰে ইয়াত এটা প্ৰাকৃতিক বাতাবৰণ সৃষ্টি কৰি আমি মাছ পুহিব পাৰোঁ আৰু সেই মাছ পুহিবলৈ যাওঁতে আমি নিজৰ পোৱালি আমি নিজে জগাব পাৰোঁ। এইখিনি মই পোনা উৎপাদন কৰোঁ। এতিয়া ছিজন হৈ আছে, ছিজন অনুপাতে বতৰৰ প্ৰতিকূল অনুযায়ী আমি প্ৰডাকশ্যন কৰোঁ। তথাপিতো ধৰ ৩ লাখ চামথিং আমি মাছৰ পোনা মাছ আমি বেচিব পাৰোঁ। সেইটো বছৰ হিচাপে আৰু নিজৰ মাছ আমি নিজে খাব পাৰোঁ। ইয়াৰ পাছতে মোৰ আছে বগৰী ফাৰ্ম আছে। বগৰী ২ বিঘা আছে আৰু এই ২ বিঘা বগৰীত মই ৬টা প্ৰজাতিৰ বগৰী ৰাখিছোঁ। সেই বগৰীবিলাক হৈছে বনসুন্দৰী, কাশ্মীৰী আপেল বগৰী ৩টা ভেৰাইটি আৰু থাইলেণ্ড বগৰী আৰু এটা বিহাৰী বগৰী। অলৰেডি থাইলেণ্ড বগৰীবিলাক আৰু কাশ্মীৰী আপেল বগৰীবিলাক শেষ হৈছে। এতিয়া একেবাৰে যিটো সৰু প্ৰজাতি কাশ্মীৰী আপেল বগৰী, একেবাৰে যিটো সৰু প্ৰজাতি সেইটো অলপ চলপ আছেগৈ আৰু। প্ৰতিজোপা বগৰীত মিনিমাম ১ কুইণ্টেল লাগেই। গতিকে ১ কুইণ্টেল, ১.৫ কুইণ্টেল, ২ কুইণ্টেললৈকে গুটি লাগে। কিছুমান গছ চব সমান নহয়, গতিকে এভাৰেজ ১ কুইণ্টেলমানকৈ আহে। গতিকে প্ৰতিজোপা গছত ১ কুইণ্টেল আহিলে ১ কুইণ্টেলত আমি পাইকাৰী ৰেট গড় হিচাপত ২৮ টকামানকৈ পাওঁ। ২,৮০০ মানকৈ এজোপা গছত পাওঁ। মোৰ টোটেল ২২০ জোপা গছ আছে। ইয়াৰ উপৰিও মোৰ ৪ বিঘা নেমু আছে। নেমুৰ বতৰ পানী ভাল থাকিলে, মাৰ্কেট ভাল থাকিলে আমি ৪-৫ লাখ টকা নেমুৰ পৰা পাওঁ। আৰু কুকুৰা আছে মোৰ, তেনেকৈ কুকুৰা ফাৰ্ম আছে। যিহেতু সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিৰে মই লোকেল কুকুৰা ফাৰ্ম কৰি আছোঁ আৰু মোৰ এই ফাৰ্মতে এটা পিকনিক প্লেচ বনাই দিছোঁ, যিটো পিকনিক প্লেচত ক্ষুদ্ৰতম এটা অৰিহণা দি পেলাই মানুহে ইয়াতে খানা খাব পাৰে। ধৰক আচবাব, এটা কনফাৰেঞ্চ হল আৰু এটা ৰান্ধনি ঘৰ পাব। আৰু লোকেল কুকুৰা হাঁহ মোৰ ইয়াতে পায়। তেওঁলোকে ৩০০ টকা মাননি দি ইয়াতে দিনটোয়াকৈ পিকনিক খাব পাৰে। লগতে বিভিন্ন ধৰণৰ ফল মূলৰ ক্ষেত্ৰখন তেওঁলোকে পৰিদৰ্শন কৰিব পাৰে। আৰু লগতে মই কৰিছোঁ, মোৰ ছাগলীও আছে। ছাগলী যিটো বৰ্ণশংকৰ বেতলৰ লগত ক্ৰছ। ছাগলী ফাৰ্মখন এতিয়া মই লাহে লাহে ডাঙৰ কৰিব গৈ আছোঁ। ইয়াৰ উপৰি মোৰ আমৰ বাগান আছে। ইয়াতে 2টা আম আছে, এটা অম্ৰপালি, এটা মালদা। এই 2টা ভেৰাইটিৰ আম মই আজি 3 বছৰ দিন আম খেতি কৰি আছোঁ। ইয়াৰ পৰা ক্ৰমান্বয়ে মোৰ প্ৰডাকশ্যন আহি আছে, কিন্তু কিমান আৰু অলপ 3 বছৰ মানৰ পৰা মই পূৰ্ণ প্ৰডাকশ্যন পাম ইয়াৰ পৰা। আৰু ঠিক তেনেকৈ এটা কমলা 60 জোপাৰ এটা কমলা ইউনিট কৰিছোঁ আৰু গোল নেমুৰ 40 জোপাৰ এটা ইউনিট আছে।
ঠিক তেনেকৈ 30জোপা মধুৰিৰ এটা ইউনিট আছে, যিকেইটা ইউনিটৰ পৰা মই খুব ভাল জাতৰ কৰিছোঁ। সেইটোৰ কাৰণে সেইবিলাকৰ পৰা মই 40-50 হাজাৰ টকা বছৰত আয় কৰিবলৈ সক্ষম হৈছোঁ। এনেধৰণে খেতি আৰু ব্যৱসায় এই দুইটা বস্তু সমন্বয় আগত ৰাখি এই জাৰটোৰ বিষয়ে অকণ ক'ব নেকি বাৰু, যিহেতু আপুনি নিজে এইটো এটা সৃষ্টি কৰিছে বুলি গম পোৱা গৈছে। হয়, এইটো অসমীয়া সমাজৰ পৌৰাণিক অবিচ্ছেদ্য অংগ। এইটো হৈছে খেৰৰ সূতা। আচলতে ইয়াক জাৰু বুলি নকয়, ধান খেৰৰ পৰা বনাই ইয়াক খেৰৰ সূতা বুলি কৈছিলে। আৰু এই খেৰৰ সূতাডালে বিভিন্ন গছ গছনি গুটি নালাগিলে, কিবা গাম্বাং চিম্বাং যিবিলাক অপায়মঙ্গল যাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। কিন্তু বৰ্তমান আধুনিক সমাজ ব্যৱস্থাত এই জাৰুডাল হেৰাই গৈছে, প্ৰায় ঘৰতে নাইকিয়া হৈ গৈছে। আৰু তাৰ ঠাইত পাহাৰীয়া ফুলজাৰুৱে বিশেষকৈ প্ৰধান স্থান লাভ কৰিছে। গতিকে বৰ্তমান প্ৰজন্মই এতিয়া খেৰৰ সূতা বুলি ক'লে তেওঁলোকে বুজিয়ে নাপায়। জাৰু শব্দটো হৈছে বাংলা শব্দ। গতিকে এই খেৰৰ সূতাডালক মই ধান খেৰেৰে ইয়াক অলপ আধুনিক সমাজ ব্যৱস্থাত চলিব পৰাকৈ মই প্লাষ্টিকৰ নালো লগাই দিছোঁ, আৰু কিছুমান এনেধৰণে বাঁহৰ নালো লগাইছোঁ। প্ৰায়খিনি বিক্ৰী হৈ গ'ল, কেইবাশও বনাইছিলোঁ। এই খেৰৰ সূতাখিনি আধুনিক সমাজ ব্যৱস্থাত চলিব পৰাকৈ অলপ ৰং কৰি দিছোঁ। আপোনাৰ এইটো নিজৰ সৃষ্টি? এইটো মোৰ নিজৰ সম্পূৰ্ণ ব্যক্তিগত চিন্তাৰে বনোৱা। আৰু অকণমান ইয়াক গৰম পানীত ডুবাই পেলাই এইটো অলপ চফ্ট কৰা হৈছে। সেইকাৰণে এই বস্তুটো অলপ চফ্ট হৈ থাকে। আৰু ফুল জাৰটো নিৰ্দিষ্ট এজত ভাগি যাব, কিন্তু এই জাৰটো 2 বছৰমানলৈকে একো নহয়। ই ক্ৰমান্বয়ে ক্ষয় যাব, কিন্তু ভাগি নাযায়। গতিকে সমাজত এতিয়া যথেষ্ট আমাৰ লখিমপুৰত ইয়াৰ সমাদৰ লাভ কৰিছে। বিভিন্ন দোকানীয়ে মোৰ পৰা ইতিমধ্যে পাইকাৰী নিয়ে। চফা কৰাৰ পাছত ইয়াক ওলমাই থ'লে ফুলদানিৰ নিচিনা হৈ থাকিব। আৰু ই আমাৰ অসমীয়া পুৰণি খেৰৰ সূতাৰ যিটো পৰম্পৰা, সেই পৰম্পৰা চানেকিটো আপোনাৰ ৱালত জিলিকি থাকিব। এতিয়া অন্যবিলাক ফুলজাৰুবিলাক সৰাৰ পিছত বা মজিয়া সৰাৰ পিছত তাক চুকত, দৰ্জা চুকত নাইবা বিচনাৰ তলত লুকুৱাই থোৱা হয়। কিন্তু এইডাল খেৰৰ সূতা লুকুৱাই থোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াক সৰাৰ পিছত অলপ জোকাৰি চফা কৰি বেৰত যদি ওলমাই থয়, তেতিয়াহ'লে ই আমাৰ অসমীয়া সংস্কৃতিৰ সূতাৰ অবিচ্ছেদ্য বাহক হিচাপে সি সৌন্দৰ্য বৰ্ধন কৰিব সেইখন ঘৰত। শেষত কি ক'ব? সেইটোৰ কাৰণে মই কৃষকসকলক, অসমৰ নিবনুৱা কৃষকসকলক চাকৰিও বিচাৰি থাকক। চাকৰি নোপোৱা সময়টোত যাতে অনাই বনাই ঘূৰি নুফুৰি নিজৰ যিখিনি স্থাৱৰ সম্পত্তি আছে, মাটি বাৰী পৰি থকা মাটি বাৰীবিলাকত খেতি বাতি কৰক আৰু সেউজ বিপ্লৱ কৰক। জীৱন জীৱিকাৰ যুদ্ধত কৃষিকে বৃত্তি হিচাপে লৈ আগবাঢ়ি আহক। আৰু লগতে আজি সেউজ ইউটিউব চেনেলটি আজি মোৰ ফাৰ্মলৈ আহি মোৰ মনৰ কথা দুআষাৰ লোৱাৰ কাৰণে মই আপোনালৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। আৰু ফাৰ্মাৰ্ছসকলক অনুৰোধ কৰিছোঁ, এনেধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে চাবৰ কাৰণে সেউজ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। পৰৱৰ্তী ভিডিঅ' আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।